যি গুচি গ'ল তেওঁৰ বাবে দুখ কৰাতকৈ যি তোমাৰ লগত আজি আছে তেওঁৰ ওপৰত গুৰুত্ব দিয়া। আজিকালি সকলোৱে এইটোৱে আশা কৰে যে তেওঁৰ এজন ধুনীয়া জীৱন সংগী পায়। এদিন জংঘল এখনৰে পাৰ হৈ যাওঁতে ৰাজকুমাৰ এজনে এজনী পৰীক দেখা পালে। তেওঁ পৰীজনীৰ ৰূপত মোহিত হ'ল আৰু তেওঁৰ পৰীজনীৰ পাছে পাছে দৌৰি গ'ল। পৰীজনী কিছুদূৰ যোৱাৰ পাছত নাইকিয়া হৈ গ'ল। ৰাজকুমাৰজনে পৰীজনীক পাগলৰ দৰে বিচাৰিব ধৰিলে আৰু তেওঁ হঠাৎ এজনী কুৰূপ মহিলাক দেখা পালে। মহিলাগৰাকীয়ে ৰাজকুমাৰজনক সুধিলে, আপুনি কাক বিচাৰি আছে? ৰাজকুমাৰজনে মহিলাগৰাকীক দেখি ভয় খালে আৰু ক'লে, মই মোৰ পৰীজনীক বিচাৰি আছোঁ, যাৰ প্ৰতি মোৰ প্ৰেম হৈ গ'ল। তেতিয়া মহিলাগৰাকীয়ে সুধিলে, সঁচাকৈ আপুনি পৰীজনীৰ প্ৰেমত পৰিছেনে? তেতিয়া ৰাজকুমাৰজনে ক'লে, হয় পৰিছোঁ। মই তেওঁৰ কাৰণে সকলো কৰিবলৈ পাৰোঁ। মই সঁচাকৈ তেওঁৰ লগত জীৱন কটাব বিচাৰোঁ। তেতিয়া কুৰূপ মহিলাগৰাকীয়ে ক'লে, ৰাজকুমাৰ, সেই পৰীজনী ময়ে আছিলোঁ। ৰাজকুমাৰজন তেতিয়া আচৰিত হ'ল। কুৰূপ মহিলাগৰাকীয়ে ক'লে, ৰাজকুমাৰ, যেতিয়া আপুনি মোক সুন্দৰ ৰূপত দেখিলে তেতিয়া মোহিত হৈ গ'ল আৰু এইটো ৰূপত দেখি ভয় খাই গ'ল নে আপুনি মোক এতিয়াও ভাল পায়? ৰাজকুমাৰজনৰ কথাষাৰ শুনি অবাক হৈ গ'ল আৰু তেওঁ বুজি পালে যে সঁচা সুন্দৰতা মানুহৰ অন্তৰতহে আছে, বাহিৰত নহয়। তেতিয়া ৰাজকুমাৰজনে ক'লে, হয় মই তোমাক এতিয়াও ভাল পাওঁ আৰু যিয়ে যি নকওক তথাপিও মই তোমাৰ পৰা আঁতৰি নাযাওঁ। এইবোৰ শুনি কুৰূপ মহিলাগৰাকী আকৌ পৰী হৈ গ'ল আৰু দুয়োজন ৰাজমহললৈ গুচি গ'ল। যিকোনো সম্পৰ্ক এটা ভঙাৰ আগতে এইটো এবাৰ ভাবিব যে আপুনি এই সম্পৰ্কটো কিয় চলাই আছিল। এবাৰৰ কথা, এটা চৰাই এজোপা বগা গোলাপৰ প্ৰেমত পৰিল। তেতিয়া এদিন চৰাইটোৱে তাৰ প্ৰেমৰ কথাটো বগা গোলাপজোপাক ক'লে। তেতিয়া বগা গোলাপজোপাই চৰাইটোক মানা কৰি সুধিলে, মই তোমাক কেতিয়াও ভাল পাব নোৱাৰোঁ। কিন্তু চৰাইটোৱে সদায় আহে আৰু তেওঁৰ প্ৰেমৰ বতৰা গোলাপজোপাক দিয়েহি। আৰু এদিন বগা গোলাপজোপাই ক'লে, যেতিয়া মই বগাৰ পৰা ৰঙা হৈ যাম তেতিয়া মই তোমাক ভাল পাম। আৰু এদিন চৰাইটোৱে আহিল আৰু কাঁইটেৰে তাৰ ভৰিটো আঘাত কৰিলে। তাৰ তেজেৰে গোলাপজোপাক ৰঙা কৰি তুলিলে। তেতিয়া বগা গোলাপজোপাই অনুভৱ কৰিলে চৰাইটোৱে বগা গোলাপজোপাক কিমান ভাল পাইছিল। তেতিয়া বগা গোলাপজোপাই চৰাইটোক ক'লে যে মই তোমাক ভাল পাওঁ। কিন্তু তেতিয়াতো বহুত দেৰি হৈ গৈছিল, কাৰণ চৰাইটো তেতিয়ালৈ মৰি গৈছিল। বন্ধুসকল, যদিও এইটো এটা কাহিনী, তথাপিও ইয়াৰ পৰা আমি এইটোৱে শিকিব লাগে যে সদায় আনৰ ভালপোৱাক বা আনৰ অনুভূতিক বুজিবলৈ চেষ্টা কৰিব লাগে। এজনী মহিলাই এবাৰ এজন পণ্ডিতক সুধিলে, সঁচা ভালপোৱা সকলোৰে কপালত কিয় নাহে? ইয়াৰ কাৰণ কি? তেতিয়া পণ্ডিতজনে ক'লে, ওচৰতে এখন বাগিচা আছে, তাৰ পৰা তুমি এপাহ ধুনীয়া ফুল ছিঙি আনিবা আৰু মোৰ ওচৰলৈ ৰাতিপুৱা সময়ত আহিবা। আৰু ৰাতিপুৱা সময়ত সেই ছোৱালীজনীয়ে পণ্ডিতজনৰ ওচৰলৈ খালী হাতে আহিল আৰু পণ্ডিতজনে সুধিলে, কিয় খালী হাতে আহিলা? তেতিয়া ছোৱালীজনীয়ে ক'লে, মই বাগিচাত বহুত ফুল চালোঁ, তাৰ মাজত এজোপা ফুল ভাল লাগিল। মই ভাবিলোঁ তাতকৈও কিজানি ভাল ফুল এপাহ ছিঙিবলৈ পাওঁ। তাতকৈও ভাল ফুল বিচাৰি ঘূৰি ফুৰিলোঁ, কিন্তু ভাল ফুল নাপালোঁ। ভাবিলোঁ আকৌ সেই পাহি ফুলকে ছিঙি লওঁ। আৰু ঘূৰি আহি দেখিলোঁ কোনোবাই সেই ফুলপাহ ছিঙি লৈ গ'ল। তেতিয়া পণ্ডিতজনে ক'লে, এইবোৰ কাৰণতে সঁচা ভালপোৱা পোৱা নাযায়। যি লগত থাকে তাক গুৰুত্ব দিয়া নহয়, যেতিয়া আকৌ ঘূৰি আহে তাকো পোৱা নাযায়। নিজে তুমি ভাল হৈ যোৱা, ভাল মানুহ বিচাৰিব নালাগে। মানুহে নিজেই আপোনাক বিচাৰি আহিব। কিয়নো কোনোবাই আপোনাক একো দিব নোৱাৰিলেও কিজানি আপোনাৰ ভাল পোৱাই কাৰোবাক অন্তৰ জয় কৰিব পাৰে বা কাৰোবাক ভাল কৰিব পাৰে। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু সদুশেষত যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি দিয়া সকলোবোৰ মটিভেশ্যনেল ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে। ধন্যবাদ।